হয়, এই কদজং এই ৰাস্তাটো যে আমি ইমান দিনৰ পৰা জমৰ যাতনা ভুগি আছোঁ, এই ৰাস্তাটো যিহেতু আমাৰ ডিকে ৰোড সংযোগী কৰে, অৰ্থাৎ ধুবুৰীৰ পৰা কচুগাঁৱলৈ যি সংযোগী কৰে, এই মূল পথছোৱা যাতে অতি সোনকালে মেৰামতি কৰি দিয়ে। যিমানগৰাকী প্ৰাৰ্থিত্ব লাভ কৰিছে, যিহেতু MCC লাগু হৈছে, সেইকাৰণে আমি নিৰ্বাচনৰ আগতে, যিহেতু আমি ইয়াত নিৰ্বাচনৰ ভোট দিবলৈ আহিবলগীয়া হয়, সাধাৰণ মানুহে ইয়াত জমৰ যাতনা অলৰেডি ভুগিছে আৰু আমি এইখিনি অনুধাৱন কৰিছোঁ। সেইকাৰণে অনতিপলমে নিৰ্বাচনী জাৰি থকা অৱস্থাতো আমি এইখিনি ৰাস্তা যাতে মানে বনাই দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ প্ৰতিগৰাকী প্ৰাৰ্থীত্বক। নিশ্চয় দীর্ঘদিনীয় এক সমস্যা। নিশ্চয় দীৰ্ঘদিনৰ পৰাই আমি জমৰ যাতনা ভুগি আছোঁ। এই জমৰ যাতনা মানে নিশ্চিত সময়ৰ কাৰণে, অৰ্থাৎ এটা চাৰ্টেন সময়ৰ কাৰণে যাতে এই সমস্যা মানে প্ৰব্লেমখিনি সমস্যাখিনি সমাধান কৰি দিয়ে। রাজনৈতিক নেতাসকলে গুরুত্ব নিদিয়ে কারণ কি বুলি ভাবে? ৰাজনৈতিক নেতাসকলে গুৰুত্ব নিদিয়াৰ কাৰণ হ'ল যে ৰাজনৈতিকসকলে ভোটৰ সময়ত আহি ভোটৰ সময়ত বিভিন্ন ধৰণৰ ৰসাল কথাৰে আমাক মানে ভৰকাই মানে ওচৰাই থৈ যায়, কিন্তু তাৰপিছত আমাক আৰু ইয়াৰ কোনো গুৰুত্ব নিদিয়ে। অৰ্থাৎ সিহঁতৰ মাজৰ যে লাভালাভ ল'ব লগা সিহঁতে লাভালাভ লৈ গুচি যায়, কিন্তু ইয়াৰ সাধাৰণ ৰাইজৰ ওপৰত কোনো আমাক গুৰুত্ব নিদিয়ে। মই সকলো প্ৰাৰ্থী লৈ আমাৰ যিসকল প্ৰাৰ্থীয়ে MLA ৰ কাৰণে টিকট অলৰেডি পাইছে, তেওঁলোকলৈ মই কাটৰ আহ্বান জনাইছোঁ, অনুৰোধো জনাইছোঁ যে আমাৰ এইখন DK ৰোডৰ যি অৱস্থা হৈ আছে আজিৰ দিনত, এক প্ৰান্তৰ পৰা আন এক প্ৰান্তলৈ যাবলৈ হ'লে মানুহৰ যিমান সুবিধাৰ প্ৰয়োজন, সেইখিনি সুবিধাটো বাদেই দিয়ক। আমাৰ আজি এই ৰাস্তাখনৰ যি অৱস্থা, আমি একফালৰ পৰা আনফালে যাবলৈ হ'লে মানে পেন পৰি যাব নোৱাৰো, এনেকুৱা অৱস্থা পৰি যায়। আমি বাংলাদেশী নিচিনাকৈ লুংগি পৰিব লাগে, ইমান দুখ লগা কথা। আজিৰ দিনত যদি আমাৰ এই বাটখিনি ভাল হৈ থাকিলে হয়, আমি অহা যোৱাত কিমান সুবিধা হৈ পালো হয়। আজি মই এইখিনিয়েই চৰকাৰৰ ওপৰত আৰু এই প্ৰাৰ্থীসকলৰ ওপৰত তাহাঁতৰ অনুৰোধ জনাইছোঁ যে আমাৰ ৰাস্তাখিনি যেন ভালকৈ দিয়ে, বনাই দিয়ে, এইখিনিয়ে মোৰ অনুৰোধ।